আমি আৰম্ভ কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। প্ৰথম বছৰ আমি 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ অধীনলৈ আনিছিলোঁ। এই আঁচনিখনত কি আছে যে প্ৰথম দিনাখন আমি যুৱক যুৱতীসকলক 75,000 টকা দিওঁ। তাৰ পিছত এমাহৰ ভিতৰত আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিং এটা দিম। নিজৰ নিজৰ DIC ট্ৰেইনিং হ'ব আৰু এখন চুক্তি পত্ৰত আপোনালোকে সহি কৰিব। লগে লগে চৰকাৰে আপোনালোকক আৰু 25,000 টকা দিব। এবছৰ পিছত যিসকলে এই আঁচনিৰ জৰিয়তে এটা ব্যৱসায় কৰিলে বা পুৰণা ব্যৱসায়টোকে সজাই পৰাই তুলিলে তেওঁলোকক মাতি আনি আৰু আমি 1 লাখ টকা দিয়াৰ ব্যৱস্থা কৰোঁ। এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ দিশটো হ'ল কি যে 2 লাখ টকাৰ 1 লাখ টকা আপোনালোকে ঘূৰাই দিব নালাগে। এইটো অনুদান বুলি ধৰা যাব, ইয়াত কোনো লোন নাথাকে। বাকি যে 1 লাখ টকা থাকিব সেই 1 লাখ টকাও চৰকাৰক আপোনালোকে কেতিয়া ঘূৰাই দিব? 5 বছৰ পিছত। আৰু কেনেকে ঘূৰাই দিব? মাত্ৰ মূলটো ঘূৰাই দিব, কোনো সুদ চৰকাৰক নালাগে। এনেকুৱা আঁচনি আগত আছিলে নেকি? ইমান সিম্পল আঁচনি আগত কোনোবাই কৰিছিল নেকি? নাই কৰা। কিন্তু এইটোৱে শেষ নহয়। আপোনালোকে যেতিয়া কাম আৰম্ভ কৰিব প্ৰত্যেক সমষ্টিতে আমি আপোনালোকক গাইড কৰিব পৰা 1 বা 2 বা 3জন আমি ল'ৰা ছোৱালী দিম। আমাৰ উদ্দেশ্যটো কি যে 2 লাখ টকাটো হ'ল সিড মানি, কাৰণ এইটো সহজতে পোৱা। আমাৰ উদ্দেশ্যটো হ'ল যে আপোনালোকক মুদ্ৰা আঁচনিৰ বাবে প্ৰস্তুত কৰা, আপোনালোকক PMEGP আঁচনিৰ বাবে প্ৰস্তুত কৰা, আপোনালোকক PMIFN আঁচনিৰ বাবে প্ৰস্তুত কৰা। কাৰণ সেই আঁচনিত আপোনালোকে 20 লাখ টকা পৰ্যন্ত লোন পাব পাৰে মাটি বাৰী মৰ্টগেজ নিদিয়াকৈ। কিন্তু তাৰ কাৰণে আমাৰ বেংকৰ ট্ৰেনজেকশ্যন লাগিব, তাৰ কাৰণে আমাৰ এটা ব্যৱসায় লাগিব আৰু আমি বেংকক কনভিন্স কৰিব লাগিব। এই যে বেংকক কনভিন্স কৰা কাম এইটো চৰকাৰে কৰে। যোৱাবাৰ যি 25,000 ল'ৰা ছোৱালীক আমি লোন দিলোঁ, এতিয়ালৈকে তাৰে ভিতৰত 3,000 ল'ৰা ছোৱালীক বেংকৰ পৰা আমি আৰু ডাঙৰ লোনৰ বন্দোবস্তও কৰি দিলোঁ। তাৰ মানে আমাৰ উদ্দেশ্যটো 2 লাখ টকা নহয়, আমাৰ উদ্দেশ্যটো হ'ল বেংকৰ ডাঙৰ লোনৰ লগত আপোনালোকক সংযোগ কৰোৱা। যোৱা কালিও আমি আৰু 2টা বেংকৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে ছাৰ আমি 2টা বেংকেই 1,000 ল'ৰা ছোৱালীক CMAAA 1.0 আমি আৰু 2,000 ল'ৰা ছোৱালীক লোন দিম। তাৰ মানে এই যে 25,000 ল'ৰা ছোৱালীয়ে কাম আৰম্ভ কৰিলে আমি মাৰ্কিং কৰি আছোঁ। এতিয়ালৈকে প্ৰায় 13,000 ল'ৰা ছোৱালীয়ে ভাল কাম কৰিব পাৰিছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তেওঁলোকক আমি গুৱাহাটীত মাতি আনি দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম। কিন্তু দ্বিতীয় কিস্তি পোৱাৰ আগতেই ইয়াৰ ভিতৰত বহুতো ল'ৰা ছোৱালীয়ে মুদ্ৰা লোনৰ বাবে নিজক কোৱালিফাই কৰিব পাৰিছে। সেইকাৰণে আপোনালোকে একো নোহোৱাকৈতো বেংকে লোন নিদিয়ে। এই 2 লাখ টকাক আপোনালোকে আৰম্ভণি হিচাপে ল'ব, নিজৰ ব্যৱসায় এটা নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত বেংকৰ পৰা লোন লৈ আমাৰ ব্যৱসায়টোক যাতে আমি আৰু ডাঙৰ কৰিব পাৰোঁ। এই যে 25,000 ল'ৰা ছোৱালীক আমি চাকৰি দিছিলোঁ, আমি প্ৰথমবাৰ লোন দিছিলোঁ, এতিয়া তেওঁলোকৰ ভিতৰত 21,000 এভাৰেজ 3জনকৈ ল'ৰা ছোৱালীক চাকৰি দিছে। গভৰ্ণমেণ্টে কাক সহায় কৰিলে? 21,000ক।
চাকৰি কিমানে পালে 63,000 কাৰণ এখন পাৰ্লাৰটো অকলে চলাব নোৱাৰি এখন চাহৰ দোকানটো অকলে কৰিব নোৱাৰি কৰ্মচাৰীটো ল'বই লাগিব সেই কাৰণে আমি আপোনালোকক নিয়োগকৰ্তা এমপ্লয়াৰ নট এমপ্লয়ী আমি আপোনালোকক এমপ্লয়াৰ হিচাপে নিৰ্মাণ কৰিব খুজিছো ইয়াৰ লগত মোৰ আৰু এটা স্বাৰ্থ জড়িত হৈ আছে আমাৰ অসমীয়া ল'ৰা ছোৱালী বিলাকে কাম নকৰে বুলি মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ল বহুদিন আন্দোলনৰ পিছত আগতে নলবাৰী টাউনৰ গুৱাহাটীৰ বৰপেটাৰ সব দোকানকাৰ আছিল অসমীয়া মানুহৰ হাতত আছিল কিন্তু আজি এই দোকান পোহাৰ ব্যৱসায় বিলাক আমাৰ হাতত আছে নেকি কেনেকে নোহোৱা হ'ল কাৰণ আমি আমাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰিলো আজি আপোনালোকে চাওক বৰপেটা চহৰত বা বৰপেটা জিলাত অসমীয়াই মাটিৰ বিক্ৰী মাটি নিকিনে অসমীয়াই মাত্ৰ সেল পাৰমিশন লয় বিক্ৰী কৰাৰ পাৰমিশন লয় মই যিমানে ডিসি অফিচৰ পৰা ৰেকৰ্ড আনো অসমীয়াৰ মাটি কিনাৰ উদাহৰণ 10% আৰু অসমীয়াই মাটি বিক্ৰী কৰাৰ উদাহৰণ 90% আজি আমি কওঁ যে বৰপেটা জিলাত আমি সংখ্যালঘিষ্ঠ হলো আগতেতো নাছিলো আমাৰ মানুহে মাটি বিক্ৰী কৰি এসময়ত আমি যত 100 ঘৰ আছিলো তাত এতিয়া 10 ঘৰ হলো আপোনালোকে চাব আমাৰ গুৱাহাটীত যিমান ফ্লাইওভাৰ আছে ফ্লাইওভাৰৰ তলত বিজনেছ কৰিলে ডেইলি 50,000 টকাৰ বিক্ৰী হয় কিন্তু তাত অসমীয়া ল'ৰা ছোৱালী বিচাৰি নাপাব কোনে বিক্ৰী কৰে ধুবুৰী গোৱালপাৰা বৰপেটা তাৰ পৰা মানুহ আহি এখন জায়গা তেওঁলোকে নিজৰ কৰি লৈছে হয়তো মালিকৰ নাম কোনোবা অসমীয়াই আছে অসমীয়া জনে দোকান নিদিয়ে তেওঁ মালিক হ'ব আন এজনে দোকান দিব মেডিকেল কলেজৰ সন্মুখতে কোনোবাই যদি চাহৰ দোকান এখন দিয়ে তাৰ বিক্ৰী 50,000 কিন্তু অসমীয়া ল'ৰা ছোৱালীয়ে তাত নিদিয়ে আমাৰ গুৱাহাটীত উবেৰ ওলা এইবিলাক চলোৱা অসমীয়া ল'ৰা ছোৱালী আপোনালোকে কিমান পাব হিচাপ কৰিব আজি আমাৰ অৱস্থাটো কি হৈছে যে আমি মাটিও এৰিলো ভেটিও এৰিলো লাষ্টত গৈ এতিয়া আমি জাতি এৰিবৰ কাৰণে ৰেডি হৈছো আমাৰ লগৰে কিছুমানে জাতিও এৰি ইংলেণ্ডৰ পাছপৰ্টো লুৱাই দিলে তাৰ মানে মাটিও এৰিলো ভেটিও এৰিলো জাতিও এৰিলো কি থাকিলে আজি ৰাতিপুৱা মই চাকৰি দিওঁতে ল'ৰা ছোৱালী কেইটা কৈছো যে বিয়া বাৰু সোনকালে কৰি দুটা ল'ৰা ছোৱালী জন্ম দে এটলিষ্ট অসমীয়া বুলিতো কিবা এটা থাকক এতিয়া যেটো অৱস্থা হৈছে আমাৰ যদি আমি ব্যৱসায় এৰি দিওঁ আমাৰ জাতিটো আৰু 20 বছৰৰ পিছত নোহোৱা হৈ যাব নোহোৱা মানে কি হ'ব থাকিব কোনবা মালিক হ'ব মালিকৰ দোকানত আমি কাম কৰিম আজি বৰপেটাত গলে আপোনালোকৰে বেয়া লাগিব মাধৱ নগৰ শংকৰ নগৰ আমাৰ যিবিলাক নামৰ গাঁও আছে সেই গাঁওবিলাকতো এতিয়া আমি নাই চেপি আমি আহি আছো কিয় আহিছো কাৰণ আমাৰ অৰ্থনীতি দুৰ্বল হ'ল কোনেও গালি দাদাগিৰি কৰি মাটি লোৱা নাই 2 টকাৰ লোভত আমি মাটি বিক্ৰী কৰিলো অসমত যিবিলাক মানুহে এদিন শব্দটো বেয়া তথাপিতো মই কৈছো যে এদিন একো নোহোৱাকৈ যিবিলাক মানুহ বাংলাদেশৰ পৰা অসমত আহিছিলে তেওঁলোকে আজিকালি অসমীয়াৰ মাটি কিনিব পৰা টকা গোটাই ললে আৰু আমি যি অসমত আমাৰ মাটিত খাই বৈ আমি আছিলো এতিয়া আমি মাটি বিক্ৰী কৰি গুৱাহাটীৰ ভাড়া ঘৰত আহি সোমাই আছো মই ভুল কথা কৈছো নেকি তাৰ মানে আমি মালিক বিলাক দুদিন পিছত অতিথি হ'ব গৈ আছো আৰু অকল নলবাৰী বৰপেটাতে নহয় গুৱাহাটী মহানগৰতো একেই অৱস্থা আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি গাৰ্ড হবৰ কাৰণে বাংগালুৰুত যাব
কিন্তু গুৱাহাটীত সিকিউৰিটি গাৰ্ড হ'ব লাজ পায় আমাৰ ল'ৰা ছোৱালী গাড়ী চলাব দিল্লীত যাব কিন্তু গুৱাহাটীত উবেৰখন চলাব লাজ কৰে আমি জাতিটোক ধৰি ৰাখিব নোৱাৰিম মই বিচাৰো যে আপোনালোকে ইমান ভাল কৰি ব্যৱসায় কৰক 10 বছৰ পিছত আপোনালোকৰ দেউতা মাই বিক্ৰী কৰা মাটিবোৰ আপোনালোকে যাতে কিনি ল'ব পাৰে মই যোৱাকালি বঙাইগাঁৱত কৈছো যে মোৰ দেউতা মাই যি মাটি বিক্ৰী কৰিলে সফল ব্যৱসায় কৰি আমি মাটি আকৌ কিনি ল'ব পাৰিম চাকৰি কৰি কেতিয়াও আমি কিনিব নোৱাৰো চাকৰিত মাহত 30,000 দৰমহা আৰু ধুবুৰী বৰপেটাৰ মাটি এতিয়া বিঘাই কথাই লাখ লাখ টকা হ'ল যদি কাবাৰ পৰা কালেকশ্যন নকৰো চাকৰি কৰা মানুহে মাটি কিনিব নোৱাৰে চাকৰি কৰা মানুহে এইকাৰণে নেদেখা জায়গাত মাটি কিনে যাতে কোনেও গম নাপায় কিন্তু আমি যদি একোজন ভাল ব্যৱসায়ী হ'ব পাৰো আমাৰ দেউতা মাই বিক্ৰী কৰা মাটি ভেটি আমি আকৌ কিনি ল'ব পাৰো নহলে আজি কি হৈছে যে আমাৰ নামনি অসমখনৰ অৰ্থনীতি আমাৰ হাতৰ পৰা গুচি গ'ল এতিয়া আমাৰ চাপৰত 50,000 কোটি টকাৰে থাৰ্মেল পাৱাৰ প্লেণ্ট আহিব কয়লা অকল ৰেল ষ্টেচনৰ পৰা আনা নিয়া কৰিবলৈ 500খন আমাক ট্ৰাক লাগিব পিডব্লিউডিত ইমান কাম হৈ আছে আমাক জেচিবি লাগে কিন্তু আজি এইবিলাক কাৰ হাতত আছে অসমীয়া ল'ৰা ছোৱালীৰ হাতত নাই সঁচা কথা আমি কি কৰো আজিকালি মোৰ চৰকাৰ হোৱাৰ পিছত কি হৈছে কিছুমান মানুহে নিজৰ নামত ল'ব ভয় কাৰণে হিন্দু ল'ৰা এটা নামত লৈ লয় বা অসমীয়া ল'ৰা এটা নামত লৈ লয় কিন্তু মালিক পিছফালে আমি নহয় যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈ গ'ল এছ'চিয়েশ্যন বিলাকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিলাক বদলি গ'ল সব হিন্দু নামৰ হৈ গ'ল কিন্তু মেম্বাৰ বিলাক আগৰ দৰে থাকি গ'ল